हेलो फ्रेंड्स स्वागतम जनाइছো আমাৰ এই ইউটিউব চেনেল লৈ আজি মই আপোনালোকক এইটো জনাব চেষ্টা কৰিম যে আপোনালোকক যদি কোনোবাই WhatsAppত ব্লক কৰে তেনেহলে আপোনালোকে কেনেকৈ জানিব পাৰিব যে সেইজনে আপোনাক ব্লক কৰিছে এনেকুৱা ফেসবুকৰ নিচিনা তো কোনো ৰাস্তা নাই যে আপুনি জানিব পাৰিব যে কোনে আপোনাক ব্লক কৰিছে তো যিজনে আপোনাক ব্লক কৰিছে কেনেকৈ গম পাব যে হি আপোনাক ব্লক কৰিছে তো বলক আজিৰ ভিডিওটো আৰম্ভ কৰো চাওক যিজনে আপোনাক ব্লক কৰিছে আপুনি এইটো কৰিব যে WhatsAppৰ এটা গ্ৰুপ ক্ৰিয়েট কৰিব নতুন গ্ৰুপ ক্ৰিয়েট কৰাৰ পিছত যিজনে আপোনাক ব্লক কৰিছে আপোনাৰ সন্দেহ হৈছে যে হিজনে আপোনাক ব্লক কৰিছে তাক সেই গ্ৰুপটোত এড কৰিব চেষ্টা কৰক যদি এড হয় তেনেহলে আপুনি জানিব পাৰিব যে হি আপোনাক ব্লক কৰা নাই যদি সেইজন গ্ৰুপটোত এড নহয় আপুনি এড কৰিছে সেইজন আপোনাৰ গ্ৰুপটোত এড নহয় তেনেহলে আপুনি জানিব পাৰিব যে হিজনে আপোনাক ব্লক কৰিছে তো আপোনালোকে নিশ্চয় গম পাইছে যে কেনেকৈ জানিব পাৰিব আপোনাক কোনে ব্লক কৰিছে WhatsAppত তো আজিলৈ মানে আকলক পাম এটা নতুন ভিডিও লৈ তেতিয়ালৈ বাই